নমস্কাৰ বন্ধুসকল, আপুনি বা আপোনাৰ ঘৰত যদি এতিয়ালৈকে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ যোজনাৰ অন্তৰ্গত চৰকাৰী টয়লেট অৰ্থাৎ চৰকাৰী শৌচালয় পোৱা নাই আৰু আপুনি এই চৰকাৰী শৌচালয়ৰ বাবে অনলাইনত কেনেকৈ আবেদন কৰিব আৰু অনলাইনত আবেদন কৰি আপুনি চৰকাৰৰ ফালৰ পৰা 12,000 টকা লাভ কৰি আপুনি চৰকাৰী শৌচালয় বনাব পাৰে। সো তাৰ বাবে ভিডিঅ'টো শেষলৈ চাই থাকক। সো বন্ধুসকল, মই আহি গৈছোঁ কম্পিউটাৰ স্ক্ৰীনত। আপুনি কম্পিউটাৰ বা মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু ইয়াত আপুনি সাৰ্চ কৰিব স্বচ্ছ ভাৰত mission.gov.in। সাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব আৰু মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দি দিম। সেই লিংকত ক্লিক কৰাৰ লগে লগে আপোনাক এনেকুৱা এটা পেজত লৈ আহিব। এনেকুৱা পেজত লৈ অহাৰ পিছত বন্ধুসকল ইয়াত চাওক লিখা আছে চিটিজেন কৰ্নাৰ। এই চিটিজেন কৰ্নাৰত যেতিয়া আপুনি ক্লিক কৰিব তাৰ তলত এটা অপশ্যন আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL। এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। ইয়াত আপুনি ওপৰত যেহেতু আপুনি ফাৰ্ষ্ট টাইমত আহিছে আপোনাৰ আইডি নাই, সো আপুনি ইয়াত ওপৰত চিটিজেন ৰেজিষ্ট্ৰেশ্যন এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হ'ব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। সো ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰ বহুৱাব। তাৰপিছত ইয়াত আপোনাৰ নেম বহুৱাব। তাৰপিছত আপোনাৰ জেণ্ডাৰ মেল ফিমেল। তাৰপিছত আপোনাৰ এড্ৰেছ ইয়াত বহুৱাব। তাৰপিছত আপুনি ইয়াত ষ্টেট আসাম বহুৱাই দিব। তাৰপিছত ইয়াত এইটো যেটো লিখা থাকিব সেই কেপচাটো এই তলৰ বক্সত বহুৱাই দিব। সো তাৰপিছত আপুনি ইয়াত সাবমিট অপশ্যনত ক্লিক কৰিব। সো মই বহুৱাই আছোঁ। এই সকলোবোৰ বহুৱা হৈ যোৱাৰ পিছত বন্ধুসকল ইয়াত এটা অপশ্যন আছে সাবমিট। এই সাবমিট অপশ্যনত আপুনি ক্লিক কৰিব। সাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত লিখা আহিব ইউ হেভ সাকসেসফুলি ৰেজিষ্টাৰ্ড, কাইণ্ডলি ইউজ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ এজ লগইন ID এণ্ড লাষ্ট 4 ডিজিট এজ পাছৱৰ্ড ফৰ লগইন। সো আপুনি ইয়াত টিক কৰি দিব, ওকে কৰি দিব আৰু আপোনাৰ মোবাইল নম্বৰতো এটা মেছেজ আহিব পাছৱৰ্ডটো। সো আপুনি ইয়াত ওকে কৰিব। তাৰপিছত আপুনি ইয়াত এই লগইন অপশ্যনত ক্লিক কৰিব। লগইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এই পেজ আহিব। তাৰপিছত আপুনি ইয়াত আপোনাৰ মোবাইল নম্বৰ মাৰি দিব। তাৰপিছত পাছৱৰ্ডত আপুনি আপোনাৰ মোবাইল নম্বৰৰ লাষ্টৰ 4টা সংখ্যা বহুৱাই দিব। তাৰপিছত এই বক্সত যেটো কেপচা লিখা থাকিব সেই নাম্বাৰটো আপুনি ইয়াত বহুৱাই দিব। এই নম্বৰ সেম নাম্বাৰটো চাই ইয়াত বহুৱাব। নাম্বাৰটো বহুৱাৰ পিছত ইয়াত তাৰপিছত তলত এটা অপশ্যন আছে চাওক সাইন ইন। এই সাইন ইন অপশ্যনত ক্লিক কৰিব। বন্ধুসকল সাইন ইন অপশ্যনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। সো এইটো আপুনি ক্লোজ কৰি দিব। তাৰপিছত আপোনাৰ পাছৱৰ্ডটো বন্ধুসকল চেঞ্জ কৰিব লাগিব। সো ইয়াত আপোনাৰ ওল্ড পাছৱৰ্ড দিব যেটো আপোনাৰ মোবাইলৰ শেষৰ 4টা সংখ্যা। তাৰপিছত আপুনি ইয়াত নতুন এটা পাছৱৰ্ড চুজ কৰিব। সো বন্ধুসকল নিউ পাছৱৰ্ডত আপুনি এটা নতুন পাছৱৰ্ড দিব। তাৰপিছত কনফাৰ্ম পাছৱৰ্ড সেই পাছৱৰ্ডটো ইয়াত বহুৱাব। পাছৱৰ্ডটো বন্ধুসকল মিনিমাম 8 কেৰেক্টাৰ হ'ব লাগিব। তাত এলফাবেট থাকিব লাগিব, নাম্বাৰ থাকিব লাগিব আৰু স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব। সো তাৰপিছত আপুনি এই চেঞ্জ পাছৱৰ্ড অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হোৱাৰ পিছত চাওক ইয়াত লিখা আহিছে পাছৱৰ্ড হেজ বিন চেঞ্জড সাকসেসফুলি। ইয়াত আপুনি হোম বটনত ক্লিক কৰিব। এই হোম অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। আপোনাৰ প্ৰফাইলটো খোল খাব। তাৰপিছত আপুনি ইয়াত ওপৰত চাওক এটা অপশ্যন আছে ওপৰত কৰ্নাৰত চাওক এটা অপশ্যন আছে নিউ এপ্লিকেশ্যন। আপুনি এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হ'ব। অলপ সময় লোডিং হোৱাৰ পিছত বন্ধুসকল আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। সো ইয়াত আপোনাৰ সকলোবোৰ ডিটেইলছ ইয়াত বহুৱাই দিব। ইয়াত ষ্টেট আসাম সিলেক্ট কৰিব। ইয়াত ডিষ্ট্ৰিক্ট, ব্লক, পঞ্চায়ত সকলোবোৰ বহুৱাৰ পিছত তাৰপিছত আপোনাৰ ব্লক নেম, তাৰপিছত পঞ্চায়ত, তাৰপিছত ভিলেজ, তাৰপিছত হেবিটেশ্যন এইবোৰ আপুনি সিলেক্ট কৰাৰ পিছত তলত আপোনাৰ এপ্লিকেণ্টৰ নাম দিব, যাৰ নামত আপুনি এপ্লাই কৰি আছে সেই নামটো ইয়াত বহুৱাব। তাৰপিছত আধাৰ কাৰ্ডত যেটো নাম আছে সেই আধাৰ কাৰ্ডৰ হিচাপে নাম ইয়াত বহুৱাব। তাৰপিছত আপুনি ইয়াত আধাৰ কাৰ্ড নম্বৰ এণ্টাৰ কৰিব। আধাৰ কাৰ্ড নম্বৰ এণ্টাৰ কৰাৰ পিছত বন্ধুসকল ইয়াত এই অপশ্যনটো টিক কৰি দিব। ইয়াত লিখা আছে কনসেন্ট অফ বেনিফিচিয়াৰী হেজ বিন টেকেন ফৰ ভেলিডেটিং আধাৰ কাৰ্ড নাম্বাৰ ইজ দিছ পৰ্টেল। এই অপশ্যনত টিক কৰাৰ পিছত ইয়াত আপুনি ভেৰিফাই আধাৰ নম্বৰ এই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় লোডিং হোৱাৰ পিছত লিখা আহিব ভেৰিফাইড সাকসেসফুলি। তাৰপিছত আপুনি ইয়াত আপোনাৰ ফাদাৰ্ছ নেম বা হাজবেণ্ড নেম এইটো দি দিব। তাৰপিছত ইয়াত আপুনি মেল ফিমেল এইটো দিব। তাৰপিছত আপোনাৰ ইয়াত কেটেগৰী APL বা BPL যেটো সেইটো দিব। সো মোৰ APL, মই APL দিছোঁ। তাৰপিছত ইয়াত আপুনি সাব কেটেগৰী ইয়াৰ পৰা আপোনাৰ যেটো অপশ্যন হয় সেইটো সিলেক্ট কৰিব। সো মই ওমেন হেডেড হাউচ হোল্ড এইটো ক্লিক কৰিছোঁ। তাৰপিছত ইয়াত আপোনাৰ এটা ID কাৰ্ড দিব লাগিব, ভোটাৰ ID আৰু ইয়াত অপশ্যন কেইটা আছে APL কাৰ্ড, ড্ৰাইভিং লাইচেন্স, জব কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ ID। সো মই ইয়াত ভোটাৰ ID দি দিছোঁ আৰু ইয়াত ভোটাৰ ID নাম্বাৰ ইয়াত এই বক্সত ভোটাৰ ID নাম্বাৰ লিখিব।
তাৰপিছত ইয়াত মোবাইল নাম্বাৰ দি দিব মোবাইল নাম্বাৰটো অপশ্যনেল দিলে দিব পাৰে নিদিলে নাই তাৰপিছত ইয়াত ইমেইল দিব নালাগে তাৰপিছত ইয়াত চাওক বন্ধুসকল তলত লিখা আছে এড্ৰেছটো আপুনি আধাৰ কাৰ্ডত যেটো লিখা আছে সেইটো ইয়াত বহুৱাই দিব সো মই ইয়াত এড্ৰেছটো বহুৱাইছো তাৰপিছত বন্ধুসকল তলত আহিব তলত চাব ইয়াত বেংক ডিটেইলছ ভৰিব লাগিব সো ইয়াত আপুনি IFSC কোডত আপোনাৰ IFSC কোড এন্টাৰ কৰি দিব এন্টাৰ কৰাৰ পিছত বন্ধুসকল আপোনাৰ IFSC ৰ সকলোবোৰ ডিটেইলছ আপোনাৰ বেংকৰ সকলোবোৰ ডিটেইলছ ইয়াত শো কৰিব আৰু আপুনি ইয়াত চাই ল'ব ঠিক আছে বন্ধুসকল এই সকলোবোৰ ডিটেইলছ চাৱাৰ পিছত আপুনি ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো ইয়াত এন্টাৰ কৰিব এন্টাৰ একাউণ্ট নম্বৰ আপোনাৰ একাউণ্ট নম্বৰ ইয়াত এন্টাৰ কৰাৰ পিছত আকৌ আপুনি ইয়াত আপোনাৰ একাউণ্ট নম্বৰ এন্টাৰ কৰিব তাৰ পিছত আপুনি ইয়াত আপোনাৰ পাছবুকৰ যেটো ফ্ৰন্ট পেজ হয় এটো আপলোড কৰি দিব ইয়াৰ পৰা বন্ধুসকল ইয়াত আপোনাৰ পাছবুকটো 200 KB তলত হ'ব লাগিব আৰু পাছবুক ফৰমেট আপোনাৰ JPG PNG PDF এটো হ'ব লাগিব ইয়াত লিখা আছে less than 200 KB সো তাৰ পিছত আপুনি ইয়াত চুজ ফাইলত ক্লিক কৰি এই পাছবুকটো আপলোড কৰিব লাগিব সো বন্ধুসকল মই ইয়াৰ পৰা মোৰ পাছবুকটো আপলোড কৰি আছো ইয়াত পাছবুকটো আপলোড কৰাৰ পিছত বন্ধুসকল ইয়াত চাওক তলত অপচন আছে এপ্লাই ইয়াত চাওক এপ্লাই এই অপচনত ক্লিক কৰিব এই অপচনত ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ সময় লোডিং হ'ব তাৰ পিছত আপোনাৰ সন্মুখত অলপ সময় লোডিং হোৱাৰ পিছত বন্ধুসকল আপোনাৰ ইয়াত লিখা আহিব your application submitted successfully kindly note the application number ইয়াত আপোনাৰ এপ্লিকেশন নাম্বাৰ আহি যাব তাৰ পিছত আপুনি এইটো নম্বৰৰ পৰা ট্ৰেক কৰি চাব পাৰে আপোনাৰ এপ্লিকেশন কি ষ্টেটাছত আছে সো ইয়াত চাওক বন্ধুসকল মই এপ্লিকেশন নাম্বাৰটো কপি কৰিছো কপি কৰাৰ পিছত এটো ওকে কৰি দিব ওকে কৰাৰ পিছত আপুনি চাওক ইয়াত ভিউ এপ্লিকেশন এই ভিউ এপ্লিকেশনত আহি আপুনি চাব পাৰে আপোনাৰ এপ্লিকেশনৰ ষ্টেটাছ ভিউ এপ্লিকেশনত ক্লিক কৰি বন্ধুসকল আপুনি ইয়াত এই নম্বৰটো বহুৱাই আপোনাৰ ট্ৰেকিং নাম্বাৰটো বহুৱাই আপুনি চাব পাৰে আপোনাৰ ষ্টেটাছটো কি আছে সো বন্ধুসকল আশা কৰিছো ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে পৰৱৰ্তী সময়ত আপুনি এনেকুৱা ভিডিও পাই যায় সো থ্যাঙ্কস ফৰ ওয়াচিং জয় আই অসম